খতম আজি মানে মই বাজাৰ কৰিবৰ কাৰণে 500 টাকা দিছোঁ 500 টাকাত কিমান বাজাৰ পায় আজি প্ৰমাণ কৰি চাম শাকৰ বোলে বহুত দাম সেয়ে আজি মই বাজাৰ কৰি চাম
সঁচাকৈয়ে বস্তুৰ দাম এনেকা বাঢ়িছে না বাঢ়িছে ক'ব লাগিব মোৰ বাছিল মাত্ৰ 50 টকা 500 টকা লৈ গৈছিলোঁ মাত্ৰ বাছিল 50 টকা আৰু এতিয়াৰ দাম কোৱাই নাই দুটা মুৰ্গী কিনিছিলোঁ মুৰ্গীৰ দুটাত লৈছে 370 টকা ইমান দাম মোৰ আৰু কি লাভ 370 টকা এতিয়া যাই কিনে ৰান্ধি খাম খাই থাকক